খুব দুৰ্ভাগ্যজনক যোৱাকালি সন্ধিয়া হঠাৎকৈ আমি ধৰিব নোৱাৰাকৈ চাইক্লন যিটো আহিলে আমাৰ পশ্চিম উত্তৰ এই মানে দিশৰ পৰা এতিয়া যিখিনি ৰিপৰ্ট আমি যোৱাকালি পালোঁ সন্ধিয়া আৰু এন্ধাৰ হোৱাৰ কাৰণে আমি ফিল্ডত যিহেতু আহিব নোৱাৰিলোঁ কিন্তু মানুহবিলাকৰ পৰা যিখিনি আমি যোৱাকালি ইনফৰমেশ্যন পাইছিলোঁ সেই মৰ্মে মই আজি মোৰ যিটো থিম আছে আমাৰ কচুগাঁৱৰ ব্লক কমিটিৰ যিবিলাক BPF-ৰ মোৰ কৰ্মী আছে মই তেখেতসকলক লগত লৈ পেলাই গোটেই কচুগাঁও সমষ্টিৰ আমাৰ এফেক্টেড এলেকাবিলাকত মই প্ৰথম ঘূৰি ঘূৰি আমাৰ য'ত য'ত নেকি ক্ষতি হৈছে ক্ষতিগ্ৰস্ত এলেকাবিলাকৰ যিমানখিনি ক্ষতি হৈছে সেইবিলাক বুজ ল'বৰ কাৰণে মই ঘূৰি আছোঁ আৰু মই যোৱাকালি সন্ধিয়া আমাৰ এই খবৰটো পোৱাৰ লগে লগে আমাৰ এই যিহেতু এফেক্টেড এলেকাটো চানপান ৰেঞ্জ কচুগাঁও ফৰেষ্ট ডিভিজনৰ অধীনত আছে এই চানপান ৰেঞ্জৰ ৰেঞ্জাৰ মানে তেওঁ বিশ্বজিৎ তেওঁ আছে বসুমতাৰী মই তেখেতক ফোন কৰিলোঁ যে অহাকালি আৰু পাৰিলে ৰাতিৰ ভিতৰতে য'ত য'ত এনেকুৱা ধৰণৰ ক্ষতি হৈছে এই ক্ষতিগ্ৰস্ত এলেকাবিলাকৰ খবৰটো ল'বৰ কাৰণে আপোনালোকে ফিল্ডত নামি যাওক বুলি মই তেওঁলোকক নিৰ্দেশ ৰাতিৰ ভিতৰতে মই দিছিলোঁ আৰু তেখেতসকলে আজি প্ৰায় এওঁলোকৰ ৰেঞ্জৰ অধীনস্থ গাঁওবিলাকত সোমাই যিবিলাক ক্ষয়ক্ষতি হৈছে এইবিলাকৰ একেবাৰে তেওঁলোকে লিষ্ট কৰি আছে চাই আছে ভিজুৱেল ফটোবিলাক লৈ আছে আৰু নিজৰ ফালৰ পৰাও আমাৰো BCDC যিবিলাক চেয়াৰমেন আছে মেম্বাৰসকল আছে গাঁৱে গাঁৱে আৰু দলীয় মোৰ BPF-ৰ যিবিলাক কৰ্মীসকল আছে তেখেতসকলক নিৰ্দেশ দিয়া আছে আৰু তেওঁলোকেও আজি ৰাতিপুৱাৰ ভাগৰ পৰাই যোৱাকালি সন্ধিয়াও তেওঁলোকে এনে সোমালে কিন্তু লিষ্টটো তেওঁলোকে প্ৰস্তুত কৰিব নোৱাৰিলে কিন্তু ৰাতিপুৱাৰ ভাগত গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই কাৰ কেনেকুৱা ধৰণৰ কিমানখিনি ক্ষতি হৈছে এইবিলাক এওঁলোকে পৰা চাই আছে লিষ্টবিলাক বনাই আছে ময়ো চাই আছোঁ এতিয়া খবৰটো হৈছে কি যে অকল কচুগাঁও সমষ্টিৰ এই যিখিনি অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ বাহিৰেও যেহেতু ধুমুহাটো একেবাৰে আমাৰ মানে কি কয় দতমা MCLA সমষ্টি আৰু বনৰগাঁও MCLA সমষ্টি ক'বলৈ গ'লে যিটো অঞ্চল এতিয়া ক্ষতিগ্ৰস্ত হৈছে নতুনকৈ আমাৰ যিটো দতমা সমষ্টি হিচাপে মই য'ত নেকি খেলি পেলাই এতিয়া MLA হৈছোঁ এই দতমা সমষ্টিৰ গোটেই অঞ্চলটো কভাৰ হৈছে গোটেই দতমা সমষ্টিৰ মানে অঞ্চলতে এই ক্ষতিগ্ৰস্তটো হৈছে সেইফালে আমাৰ দতমা অঞ্চলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলবিলাকত দতমাৰ EM প্ৰকাশ বসুমতাৰী তেওঁ ঘূৰি ঘূৰি চাই আছে খবৰ লৈ আছে লিষ্টবিলাক বনাই আছে বনৰগাঁও BTC সমষ্টিৰ কিনিটো আমাৰ বনৰগাঁৱৰ MCLA যোগীৰাজ বসুমতাৰী তেওঁ চাই আছে মই তেখেতসকলক অলৰেডি যোগাযোগ কৰি পেলাই এইখিনি কাম কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ আৰু আমাৰ চাৰ্কেল অফিচাৰ যিহেতু দতমা চাৰ্কেল অফিচাৰ পৰে দতমা আৰু বনৰগাঁও MCLA সমষ্টিটো চাৰ্কেল অফিচাৰবিলাকক লগত লৈ তেওঁলোকে ঘূৰি আছে ময়ো অলপ পাছত আকৌ কচুগাঁৱৰ কিনিটো শেষ কৰি পেলাই সেইখিনি গুচি যাম আৰু ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ সমস্যাবিলাক মই জানিবৰ কাৰণে বুজ ল'বৰ কাৰণে মই নিজে আগুৱাই যাম এতিয়া কথাটো হ'ল যে ধুমুহাৰ কাৰণে গছ গছনিটো ভাঙিছে এইবিলাকতো ইয়াৰ কাৰণে এগ্ৰিকালচাৰ আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট তেখেতসকলে চাইছে জীৱ জন্তু কিমান ক্ষতি হৈছে গছ গছনি কিমান ক্ষতি হৈছে ফৰেষ্টৰ ৰেঞ্জাৰসকলেও এতিয়া চাই আছে যিহেতু কচুগাঁও অঞ্চলটো প্ৰায়ভাগ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে